হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভাল নিশ্চয়। মই আহিলোঁ আজি গাঁৱতে বিয়া খাবলৈ। আৰু গাঁৱৰ ঘৰৰ মানে নিজৰ ঘৰৰ মানুহ নহয়নে, গাঁও জ্ঞাতিয়ে মেইন নহয়নে বাৰু। আহিলোঁ মোৰ পেহীৰ ল'ৰা, একমাত্ৰ ল'ৰা, ঘৰৰ ওচৰতে মোৰ বিয়া খাবলৈ বুলি আহিলোঁ। আৰু ৰিকুৱেষ্ট এটা আছিলে, মোৰ আটাইতকৈ ডাঙৰ এটা ৰিকুৱেষ্ট আছিলে যে সোনকালে যাবা, এটা ভিডিঅ' মাইকেও আহি মোক কৈ গৈছিলে ঘৰত যে এটা ভিডিঅ' ক্লিপ ভালদৰে একদম ষ্টাৰ্টিঙৰ পৰা এণ্ডিংটো ভাল দিব লাগে। আৰু মোৰ কি হয়, মানুহজনী খুব লেজি, মই কোনোদিনে মই কামটো ফাষ্ট কৰিব নোৱাৰোঁ। মই গৈ পোৱা বহুত পলম হ'ল, বিয়া ষ্টাৰ্ট হৈ গ'ল, মানুহ অহা যোৱা চলি থাকিলে, মানুহ গ'লো, বহু সংখ্যক মানুহ গ'ল, মিতিৰ কুটুম বহু আহিলে, বহু গ'ল। আৰু ময়ো লাহেকৈ দৰা কইনাৰ ওচৰলৈ গ'লোঁ, প্ৰেজেণ্টটো দিলোঁ, চাহ চিনাকি অকণমান হ'লোঁ। এয়া আইতাক, দৰাৰ আইতাক, মানে মাকৰ মাক, আইতাক একদম সৰুৰে পৰা আইতাক দেখি এয়া দৰাৰ জেঠাইক হয়, এইফালে দেখি আছে সেউজীয়া কাপোৰ এযোৰ পিন্ধি। আৰু খানা ঘৰলৈ মাতি নিলে, খানা ঘৰটো আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ। মানুহৰ ভিৰ লাগিছে দেখিছেনে, আৰু যথেষ্ট ডাঙৰ খানা ঘৰটো, আৰু খুব সুন্দৰ পৰিৱেশন। সকলোকে দেখুৱাইছোঁ। এই দৰাৰ মাক ভাত খাই আছে, আৰু কিমানখিনি সম্ভৱ হৈছোঁ দেখুৱাটো নাজানো। মানুহজনী অকণমান ডিষ্টাৰ্ব হৈ আছোঁ, ভালদৰে ভিডিঅ' বনাব পৰা নাই। আৰু কেতিয়াবা কি হয় জানেনে, সদায় ভিডিঅ' প্ৰস্তুত কৰি এলাহ ভাৱ এটা আহি যায়, মন নোযোৱা হৈ যায় কেতিয়াবা, গম পায়নে। দৰাৰ মাকে খুব মনোযোগেৰে ভালকৈ দেখাইছে। এয়া মমায়েক, আৰু এয়া দৰাৰ বায়েক, সকলোকে। এয়া দৰাৰ ডাঙৰ বায়েক, এয়া মমায়েকে চিনাকি দিছে মমায়েক বুলি। মই চাউণ্ডটো দিব পৰা নাই, মিউজিক বাজি আছে লাউডত, ডিজে বজাই থৈছে। আৰু মমায়েকৰ খুব এটা হেঁপাহ আছিল যে মই এটা ভিডিঅ' বনাম। এয়া দৰাৰ বায়েক হয়, ডাঙৰ বায়েক, বিয়া দিছে, ল'ৰা এটা আছে। এয়া দৰাৰ মাক, আৰু একমাত্ৰ ল'ৰাৰ বিয়া, খুব হেঁপাহেৰে বিয়াখন পাতিছে, খুব ধুমধামেৰে পাতিছে। ছোৱালী কোনোবা এখন ডিষ্ট্ৰিক্টৰ কলেজত লেকচাৰ কৰে। আৰু এয়া দৰাৰ মামীয়েক, তাৰপিছতে ল'ৰায়ো ভাল এটা কোম্পেনীত চাকৰি কৰে। নিজৰ বিয়াখন আজি নিজেই বৰ হেঁপাহেৰে পাতিছে, খুব ভাল লাগিছে। যদিও ঘৰৰ সহযোগ থাকিবই, সেইটোতো 100%, তথাপিও কৈছোঁ, যেতিয়া ল'ৰাই ইনকম কৰি খুব এনজয় কৰিছে সিহঁতি। ডিজে বাজি আছে, আৰু আইতাকহঁত নাচি আছে ছাইডত, আৰু দৰাই দেখিছেনে হাত তালি মাৰি, আৰু ছোৱালীয়ে মাজে মাজে হাতখন হিলাই। এয়া আইতাকে দৰাৰ আইতাক হয়, মাকৰ মাক হয়, এতিয়াও আইতা জীয়াই আছে, আইতাৰ বহু বছৰ হ'ল। মই আগতে এবাৰ ভিডিঅ'ত বনাইছিলোঁ, বাঁহী আৰু পেঁপা খুব ধুনীয়া বজায় আইতাই। আৰু বিয়াখন মই এণ্ডিংটো মাৰিব নোৱাৰিম চাগে, কাৰণ ময়ো যাবগৈ লাগিব। মই অকণমান নিজকে অকণমান মাজতে উলিয়ালোঁ দেই, নিজকে অকণমান সাঁচি ৰাখিলোঁ আৰু সিহঁতৰ মাজতে, সিহঁতৰ বিয়াখনৰ মাজতে, কাৰণ ভিডিঅ'টো ময়ে প্ৰস্তুত কৰি আছিলোঁ ন। এয়া মমায়েকৰ খুব ফূৰ্তি, এটাই ভাগিনীয়েক, আৰু খুব হেঁপাহেৰে বিয়াখন পাতিছে। মই কৈছোঁ আপোনালোকক, কাৰণ এষ্টাব্লিছ হৈ গ'লে মানে ল'ৰাবিলাক, ঘৰৰ গাৰ্জেনবিলাকে ইমানেই সুখী হয় নহয়, সেই বিয়াখনত হাঁহি মন প্ৰাণ ঢালি বিয়াখন পাতিছে। আৰু সেই হাঁহি যে সুখৰ হাঁহি। আৰু এয়া বায়েক হয়, সৰু বায়েক। আৰু ময়ো ভাবিছোঁ যাওঁগৈ, কাৰণ এয়া বৌলৈ মই অকণমান ৰৈ থাকিলোঁ। তাৰপিছত লগৰজনীও বাৰে বাৰে ফোন কৰিছে, অকণমান দেৰি ৰৈ দিয়া। তেনেকৈ কৰোঁতে চাগে মই অকণমান সময়, বহুতেই সময় ৰৈ দিলোঁ, কাৰণ মোৰো সোনকালে যাবলৈ আছিল। এয়া দৰাৰ মমায়েকৰ ল'ৰা, একমাত্ৰ ল'ৰা, আমাৰ ঘৰলৈ টিউশ্যন আহে। এতিয়াও এইখিনি হোৱা নাই অৱশ্যে দেই, মেট্ৰিক দিব এবাৰ। কৈছে ভিডিঅ' এটা বনাওক, বাৰে সিও ৰিকুৱেষ্ট কৰি আছে, পেহী ভিডিঅ' এটা বনাওক, বাৰে কৈ আছে। আৰু ষ্টাৰ্টিংটো মই ভাল দিব নোৱাৰিলোঁ, খুব হেঁপাহ কৰিছিলে সিহঁতে, এটা ভাল মই ভিডিঅ' প্ৰস্তুত কৰি ৰাখি দিওঁ, সেইটো খুব এটা সিহঁতৰ হেঁপাহ আছিলে। বাৰে মোক কৈ আছে যে এটা ভিডিঅ' বনোৱা। আৰু কি হয় জানেনে, এণ্ডিংখিনি দিবলৈ কাৰণে আৰু ষ্টাৰ্টিংটো ভাল হ'বলৈ কাৰণে মানুহজনী খুব সোনকালে যাব লাগিব, বিয়াখনত একদম আৰম্ভণিৰ পৰা থাকিব লাগিব। সেইখিনি মোৰ কাৰণে একেবাৰে সম্ভৱ নহয়, আৰু মোৰ কাৰণে চাগে কেতিয়াও সম্ভৱ হৈ নুঠিব, কাৰণ মই নোৱাৰোঁ, ইমান কষ্ট কৰিবলৈ মই কেতিয়াও নোৱাৰোঁ। আৰু ভৱিষ্যতেও চাগে মই ইমান কষ্ট কৰিব পাৰিম নোৱাৰিম নাজানো। মই কোনো এটা কামতে মই মানুহজনী ফাষ্ট নহয়, সদায় লেজি মই। লগৰখিনিয়ে মোক জানে মই কিমান লেজি। 4-5 বাৰ যেতিয়া ফোন কৰিব, তাৰপিছতে মই ঘৰৰ পৰা ওলাই যাম। সদায় মোৰ এটা বহুত বেড হেবিট হয় এইটো মোৰ। মই এইটো শুধৰাবলৈ চেষ্টা কৰি আছোঁ। এডভান্স নহয় মই মানুহজনী, বহুত লেট। এয়া তেওঁলোকৰ মিতিৰ আহিছিল,
ক'ৰ পৰা আহিছিল তাকো মই পাহৰি থাকিলোঁ। মোৰ লগত চা চিনাকি হ'ল, চেল্ফি টেল্ফি উঠি লৈ গ'ল, মোকো মাৰি। আজিলৈ আহোঁ, ভিডিঅ'টো কেনেকুৱা পালে জনাব।